वेलकम बैक टू व्लॉग। तो आज रास्तात আহিছোঁ ৰাস্তাত অহাৰ লগে লগে দেখাইছিলোঁ অনন্ত সূৰ্যা তাৰপিছত ইয়াতে আছে দশ অৱতাৰ এইবিলাক আৰু এই মা হাই কৰি দিয়া হাই। তো ইয়াৰ এই দশ অৱতাৰ এইবিলাক দশ অৱতাৰ এইটো ইয়াতে বাসুদেৱ দেৱকী আৰু এইটো কৃষ্ণৰ বাহী বদন মানে আছে এইটো গোকুল গমন এই চক গোকুল গমন এই কিবা লৱণুচুৰ বুলি লিখা আছে লৱণুচুৰ আৰু এইটো কিবা কেলি গোপাল নেকি নহয় লাৰু গোপাল এইটো সেই একে কৃষ্ণৰ বাহী বদন এতে এনে ঘূৰি থাকে এই যি দেখছি কাষেদিতো ঘূৰি থাকে কিন্তু এতিয়া নুঘূৰে। তো এইভাগে দেখিনো আছে ৰাধা কৃষ্ণ এইবিলাক মূৰ্তি চূৰ্তি ৰাধা কৃষ্ণৰ আছে ৰাধা কৃষ্ণৰ মূৰ্তি আছে এইগিলাখানে মূৰ্তি আছে ৰাধা কৃষ্ণৰে কিবা গোবৰ্ধনধাৰী কৃষ্ণ এই গণেশ বহুত দেখা পাব অজস্ৰ গণেশ আছে এই কাৰ্তিক গণেশ আছে তাৰপিছত এই কৃষ্ণৰ কালি ৰূপ এই কি হ'ব এইবিলাক পুতুনা এইগিলাখান আছে পুতুনাক বধ কৰিছিল না কৃষ্ণ সেইকাৰণে সেইগিলা আছে হৰিহৰৰ যুদ্ধ ৰুক্মিণী হৰণ গণেশ বিশ্বকৰ্মা চিন্তি মায়ে পিছে আহিছে তাৰপিছত আৰু মই মানে স্কিপ কৰোঁ ৰ'ব বৃন্দাবন দেখাইছোঁ নামি যাম ৰ'ব নামিছোঁ এইখিনি নামিছোঁ ৰ'ব আৰু এইটো কিবা কিবি দিছে এইগিলা এইটো দিছে কিবা এইগিলা কিবা কিবি দিছে এইগিলা এই চাওঁ এইগিলা দিছে পাৰে হৈ যাব ৰ'ব এনেকৈ পাৰ হৈ গ'লে আৰু বৃন্দাবনখন এইখনতে বৃন্দাবন দিছে এইখন সোমাৰ লগে লগে কৃষ্ণই আছে গুৰু আছে এইটো কিবা নাজানো এখন মূৰ্তিৰ নাম নাজানো এতিয়াতো চবতে এনেকুৱা মূৰ্তি আছে সেইভাগে আৰ্ট কম্পিটিশ্যন আছে চিত্ৰাংকন প্ৰতিযোগিতা মই খুলিছে এখানে বৃন্দাবনৰ পৰা আনিব লাগে আৰু এইভাগে ধেৰ বস্তু এটা দেখাই দিম লগ নামি যাব পাৰি না সেইটো সোমাই যাম ৰ'ব সোমাই যায় সেইদি নামি যাব লাগিব সেইদি নামি লাহে নামি যাব লাগিব ৰ'দ দিছে মস্ত হৈছে ঠাণ্ডাৰ বতৰ হ'লেও এতিয়া মানে এইগিলা চেল্ফি উঠা জেগা এইবিলাক সেই না এই তাতে সেইগিলা আছে এই ডলফিন চলফিন সেইগিলা আছে মানে 29 সংখ্যক ৰাত মহোৎসৱ নাই কাৰণে খেলা ৰাখছে ৰাতি চাতি জ্বলৈ তাৰ পোৱাৰ কাৰণে জ্বলা নাই সেনেখানে দলং হেন বনাইছে আৰু চেল্ফি উঠিব পাৰে না মই ইয়াৰ পৰা আগত দেখা দিছিলোঁ যাব লাগিব ন গেলিহে দেখাম এখন চাওক তো সেনেকৈ দিছে তাৰপিছত আৰু নাংমানকৈ দেখাই আহোঁ তাৰপিছত তাৰ ভিডিঅ' শেষ কৰিম মানে বেছি দিয়া নাই তাৰপিছত এইগিলা দেখাইছোঁ ৰাতি এটা হাতী মানুহৰ সংঘাতো নহয় ৰাতি এতিয়া ময়ূৰ চহৰ এইগিলা আছে ময়ূৰ চহৰ আছে এইগিলা সংঘাতো দেখোঁ এতিয়া সেইভাগে যাওঁ বন্ধ কৰা আছে সেইকাৰণে সেইভাগে নাযাওঁ। তো দোস্ত আজিৰ ভিডিঅ'টো এইখিনিয়ে তো আপোনালোকক মানে পূজাটো ভিডিঅ' কৰা নহ'ল সেইবাবে ৰাস্তাত কৰিলোঁ তো এই আজি ভিডিঅ' তো ভাল লাগিল যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো বাই।